আজি আমাৰ ৰিয়েকশ্যন ৰাইমাৰ টিমেন আমি সকলোৱে ক্ৰিকেট ভাল পাওঁ কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি বেয়া পাওঁ সো মোৰ উদ্দেশ্য সেইটোৱেই যে মই নকওঁ যে মই আটাইতকৈ ভাল লাইনটো তোমালোকলৈ বনাই দিম কিন্তু মোৰ ভিডিঅ' চাই যদি তোমালোকে নিজে এটা লাইন বনাব পাৰা মই ভাবিম মই সফল হৈছোঁ হয় আজি আহিছোঁ মই ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ এক টুৰ্ণামেণ্ট ৰঞ্জি ট্ৰফিক লৈ ৰঞ্জি ট্ৰফি মানে ৰাইমাৰ টিমেন হয় হাই ছেকেণ্ডেৰী ফাইনেলত প্ৰতি বছৰে আহি থকা এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন ৰাইমাৰ টিমেনক মই সজাইছোঁ ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ ইতিহাসৰ খুব বিখ্যাত আৰু প্ৰখ্যাত ক্ৰিকেটাৰ ৰঞ্জিত সিংজী তেওঁৰ অনুপ্ৰেৰণাত তেওঁৰ পাৰদৰ্শিতাত তেওঁ সকলোবোৰ কৰ্মৰাজিৰ ওপৰত সেই টুৰ্ণামেণ্টটো আয়োজন কৰা হয় ভাৰতৰ অলমষ্ট সকলোবোৰ ভাল ভাল ষ্টেটে তাত পাৰ্টিচিপেট কৰে আৰু তাৰ পৰাই ভালদৰে চিলেকশ্যন হৈ ইণ্ডিয়া টিমত যায় গতিকে আজিৰ বিষয়বস্তু হ'ল গোটেই ৰিয়েকশ্যনটো মই কেনেকৈ মিলাই আছোঁ চোৱা ৰঞ্জি ট্ৰফি ৰাইমাৰ টিমেন ফাইনেল চাইছিলোঁ চেন্নাই ষ্টেডিয়ামত বহি চাবা ফাইনেল মানে ফিনল চাইছিলোঁ চেলিছ এল্ডি হাইড ষ্টেডিয়ামত বহি ক'ৰ ষ্টেডিয়াম চেন্নাইৰ ষ্টেডিয়াম চেন্নাই CH ক্ল'ৰ'ফৰ্ম ষ্টেডিয়াম বহি ইটছ এ বেছ ছ'ডিয়াম হাইড্ৰক্সাইড থেংক ইউ ছ' মাছ